নমস্কাৰ বন্ধুসকল, আজি আমি উদ্দেশ্যনা হলত আহিছোঁ। ইয়াত এখন ফেমাছ ৰেষ্টুৰেণ্ট আছে বাৰ্বিকিউ নেনচন নামৰ। ইয়াত আনলিমিটেড খানা পায়। তাত খাবলৈ আহিছোঁ আজি। 600ৰ পৰা 1000ৰ ভিতৰত হয়। ইয়াত এইবোৰ ভেজিটেৰিয়ানৰ, আমি নন ভেজ খাবলৈ আহিছোঁ। এতিয়া নন ভেজৰ আইটেম আহি গ'ল। খোৱাহে কথা প্ৰভু। আৰু বন্ধুসকল, ইয়াত খাব পৰা মানুহ আহিলে ভাল, বেছিকৈ খাব পৰা। কম খোৱা মানুহৰ কাৰণে লছ হয়, পইচা এনে যোৱা বুলি ক'ব পাৰি। আমাৰ ষ্টাৰ্ট দিছোঁৱে সকলো শেষে হৈ গ'ল, আহিয়ে আছে আইটেমবোৰ, খায়ে আছোঁ। আজি পেট ভৰি যাম। এতিয়া ফুচকা আহি গ'ল, ফুচকা খালোঁ, বহুত ভাল হৈছে ফুচকা। পানীটো ধুনীয়া, আলু পিটিকা ধুনীয়া হৈছে। ইয়াত সকলো আইটেমবোৰ লৈছোঁ, নামবোৰ ক'ব নোৱাৰিম। এয়া মিঠাই, কেক, সকলো ফ্লেভাৰৰ কেক লৈছোঁ। এয়া হৈছে চাও বা মিষ্টি হৈছে মিঠা। ফ্ৰুট আছিলে তৰমুজ, অমিতা, আইচক্ৰীম 4টা ফ্লেভাৰৰ আছিলে আৰু বহুত আছিলে, খাব নোৱাৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু চেনেলটো ছাপোৰ্ট কৰিব। ধন্যবাদ।